মুখিলে বত হাই গাইজ মই নীলম তালুকদাৰ আৰু আপোনালোকে চাই আছে টেক এণ্ড নীলম তো মানে কি আপোনালোকে জেগাখিনি চাই লওক ঠাইখিনি তো আপোনালোকে চিনি নাপাব কাৰণ কিয় ময়ো আজি ইফালে আহিছোঁ কিন্তু ইফালে ফাৰ্ষ্ট টাইম আহিছোঁ তো ভাবিলোঁ যিহেতু জেগাখিনি বহুত ভাল লাগছে তো সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ তো এতিয়া প্ৰায় 4:30 বাজিল আৰু আন্ধাৰ হ'ব হৈছে কাৰণ যিহেতু ঠাণ্ডাৰ কথা ঠাণ্ডাৰ দিন পৰিছে লাহে লাহে তো যি কি নহওক আৰু মানে মই ইয়াত আহিছোঁ কাৰণ আমাৰ ইয়াত আছে আমাৰ মাহীহঁতৰ ঘৰ আৰু মই প্ৰায় 1 বছৰমান আৰু জানুৱাৰীৰ পৰা প্ৰায় 1 বছৰমান মই মাহীহঁতৰ ঘৰতে থাকিম কাৰণ কিয় মই কৈ আছোঁ তো ভিডিঅ'টোৰ মাজতে কৈ আছোঁ তো গতিকে আপোনালোকে জেগাখিনি চাই লওক ইয়াত এখন দলং আছে দলংখনত মই বহি আছোঁ এইটো মাহীৰ ল'ৰাটো আৰু মই বহি আছোঁ তো যি কি নহওক ই মোক লৈ আহিল তো সেইকাৰণে জেগাখিনি চাই বহুত ভাল লাগিল চ' গাইজ মানে কি চাওক আপোনালোকে ঠাইখিনি পূৰা একদম ধুনীয়া পৰিৱেশ আৰু ভাল মানে গাঁৱলীয়া একদম আৰু বেষ্ট মানে কি গাঁৱলীয়া পৰিৱেশ ধুনীয়া একদম মজা গাঁৱলীয়া পৰিৱেশ আপোনালোকে জেগাখিনি চাই লওক তো এইবিলাক খেতি বাতি আছে তাৰপিছত ধান চান আছে এইবিলাক আৰু ইফালে মাছ চাছ আছে ইফালে গৰু চৰু দিব পাৰি আৰু ইফালে এইটো ৰাস্তা ইফালে এইটো ৰাস্তা একদম আৰু মানে কি মই ইয়াত আহিছোঁ মানে এতিয়া মোৰ আজি এডমিশ্যন আছিল আজি হ'ল আপোনাৰ 1 নৱেম্বৰ আৰু আজি এডমিশ্যন আছিল মানে ITI কলেজত ইয়াত ৰঙিয়া তুলসীবাৰীত ITI কলেজত মানে মই চিট পাইছোঁ তো ৱেল্ডাৰ বিভাগটো ট্ৰেড টু ৱেল্ডাৰ তো তাত চিট পাইছোঁ তো 1 বছৰীয়া কোৰ্চ আজি এডমিশ্যন আছিল তো সেইকাৰণে মই আহিছোঁ তো যোৱাকালি আহিছোঁ আৰু আজি এডমিশ্যন আছিল সেইকাৰণে মই ইয়াতে থাকিব লগা হ'ল আৰু এতিয়া উঠাই দি আহিম মানে কি প্ৰায় ডিচেম্বৰ মানত আহিম ডিচেম্বৰৰ মাজমানত আহিম তো তাৰপিছত জানুৱাৰীৰ পৰা ক্লাছ হ'ব চাগে তো সঠিককৈ নাজানো আৰু মানে কি ক্লাছ হ'ব পাৰে জানুৱাৰী মানত আৰু বা ডিচেম্বৰৰ শেষ মানত ক্লাছ হ'ব পাৰে তো সেইকাৰণে মই 1 বছৰ থাকিব লাগিব তো উপায় নাই আৰু কেতিয়াও মই 1 বছৰ মানে এনেকৈ ঘৰৰ পৰা বাহিৰত থকা নাছিলোঁ তো ফাৰ্ষ্ট টাইম থাকিম তো আৰু লাহে লাহে মই ইয়াত ব্লগো বনাম আৰু আপোনালোকে চাই কিনে আপোনালোকে প্লিজ কমেণ্টত জনাব মানে কেনেকুৱা হয় কেনেকুৱা নহয় তো গতিকে আপোনালোকে প্লিজ আৰু লগতে 2K হ'ব বেছি নাই তো জলদি 2K কৰি দিব আপোনালোকে তো ভাল পৰিৱেশ আৰু আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো Few moments later. ক'ত যায় ভাই হাও ই ক'ত যায় মোক এৰি থৈ গেল হাও চেচ দে ইও গেল চাচু কি যাই পিছে চেচ কি যাই পিছে জলদি আন্ধাৰ হ'ব আৰু ইফালে সেই গাইছ জেগাখিনি কিন্তু একদম কৈছোঁ না কি ক'ব আৰু আপোনালোকে মানে কি জেগাখিনি একদম ভাল লাগছে কিনো ক'ম এনেকুৱা জেগা পালি আৰু কথা নাই মানে কিনো ক'ম আৰু এইবিলাকে জেগাখিনি চাই লওক না কেনেকুৱা চাচু ফাল্টু কিয় কৰা এইফালে পঢ়বি আৰু এইফালে ভাই জেগাখিনি কেনে লাগছে কি মাৰি আছে হা ভাল লাগছি চা তোৰ ভাষাটো একবাৰ কৈছোঁ कौन है ये लोग कहाँ से आते हैं চ' গাইজ জেগাখিনিও বোলে ভাল লাগছে ইয়াৰ তো যি কি নহওক বহুত ভাল লাগছে তো জেগাখিনি তো এইফালে আমাৰ মানে তেলচুৰা বুলি এনে ঘৰতে আৰু এনে বাবু বুলি মাতে কিন্তু মই আৰু নামটো দিছোঁ নে তেলচুৰা বুলি দিছোঁ ইয়াৰ নামটো তেলচুৰা বুলি দিছোঁ তো বহুত ভাল লাগছে তো যি কি নহওক আৰু জেগাখিনি কিন্তু মজা লাগছে কিন্তু ক'ম আৰু কি ক'ম আৰু জেগাখিনি কিন্তু একদম মজা লাগছে তো আপোনালোকে একবাৰ পৰিৱেশটো চাই লওক তো মজা হ'ব আপোনালোকে পাৰে মানে কি মই লাহে লাহে ইয়াত যিহেতু মই থাকিমেই আৰু তো লাহে লাহে ব্লগ ইয়াত আহি থাকিব ইয়াৰ পৰা ব্লগ আহিব বা কলেজত যোৱা বা কলেজত কেনেকুৱা পৰিৱেশ কলেজত কি ট্ৰেড আছে কি কেনেকুৱা ৱেল্ডাৰত কেনেকুৱা কি কাম কৰে গোটেইখিনি আপোনালোকে গম পাব ভিডিঅ'টো মানে কি ভিডিঅ'বিলাক পাই থাকিব তো গতিকে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থাকক যদি ছাবস্ক্ৰাইব কৰা নাই লগতে নটিফিকেশ্যনটো অল প্ৰেছ কৰি থৈ দিয়ক তো গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু তেতিয়াহে আপোনালোকে ভাল ভিডিঅ' পাব আৰু লগতে টেকনিকেল ভিডিঅ' বনাম মই যিহেতু ITI কলেজত পঢ়িম তো সেইকাৰণে তাত এইটো চেনেলটোত আপোনালোকে সেইকাৰণে টেকনিকেল ভিডিঅ' আপোনালোকে পাই থাকিব তো যি কি নহওক আপোনালোকে টেকনিকেল ৰিলেটেডৰ ভিডিঅ' আপোনালোকে পাই থাকিব আৰু একেলগে ৱেল্ডাৰত মানে কি কেনেকুৱা কি কাম কৰে গোটেইখিনি আপোনালোকে ব্লগ হিচাপে পাই থাকিব আৰু টেকনিকেল ভিডিঅ' টাইপতো পাই থাকিব পাগলা হৈছে তই কি কৰিনো চাহাও চেচ কি কৰা তো ফেলোচোন ফেলো ৱেল্ডাৰ পাগলা হৈছে নেকি ৱেল্ডাৰ মাৰি আছে কি ৱেল্ডাৰ হাও কি কৰে এই মাথাত মাথা ফাটব ভাই
জাগা কিন্তু একদম ক'ব লাগে কিন্তু জাক্কাছ জাগা কিন্তু একদম জাক্কাছ বেয়া জাগা কিন্তু দে ক'ব লাগিব পুৰা গাঁৱলীয়া একদম পৰিৱেশ ইয়াত আহক আৰু ধুনীয়া গাঁৱলীয়া পৰিৱেশ আছে কিন্তু ক'ব লাগিব তোহাৰ মাটি হ'ব হাও ক'ত যে সাপ এইখন সাপ 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 আয়ে হৈ চুৰ কৰ চুৰ কৰ লাগি হাও চ' গাইজ মানে কি এতিয়া লাহে লাহে আন্ধাৰো হ'ল আৰু লাহে লাহে ঠাণ্ডাও লাগিব ধৰিছে তো যি হাত নাম্বাৰ চাৰ্ট পিন্ধিছোঁ তথাপিতো অলপ অলপ ঠাণ্ডা লাগি আছে আৰু লাহে লাহে ঠাণ্ডাটো পৰিলে আৰু সোনকালে আন্ধাৰো হয় গতিকে এতিয়া ঘৰত যাম তো সেইকাৰণে ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ তো মানে এনে আৰু জাষ্ট বনাই দিছোঁ তো যি কি নহওক আপোনালোকে চাই যদি ভাল পায় তো লাইক কৰিব কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো এইটো চেনেলটোত টেকনিকেল ভিডিঅ' পাব আৰু ব্লগ ভিডিঅ' পাই থাকিব লাহে লাহে মাজে মাজে তো আৰু এইটো চেনেলটোত টেকনিকেল ভিডিঅ' পাব মানে মই কলেজত যিহেতু যাম কলেজত যাই কিনে ৱেল্ডাৰত কেনেকুৱা কি কৰে গোটেইখিনি টেকনিকেল ভিডিঅ' পাব আপোনালোকে আৰু লগতে ইয়াতো ব্লগ ভিডিঅ' পাব তো গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু ঘণ্টা বটনটো অল প্ৰেছ কৰি থওক তেতিয়াহে আপোনালোকে গম পাব না কি তো আজিলৈ এইখিনিয়ে বাই বাই জয় আই অসম না কি তো জয় আই অসম ধন্যবাদ তো বাই বাই